हेलो एवरीवन ये आज मैं टेकेली पिठा बनाइছিলোঁ घरते ये चाउल केटामान भिजाই থৈছিলোঁ मैं मिक्सीते खुंदी लैছোঁ एकदम सहजते घरते बनाई खाब पारि गरमे गरमे ये देखिছেনে मैं चाउलखिनि खुंदी लैलो अलप भिजा भिजा राखिছিলোঁ और दुकाনৰ পৰা এটা মই চাহৰ চাকনি কিনি আনিছিলোঁ চাহৰ চাকনিটো বহুত ধুনিয়া হয় পিঠা এই দেখাইছেনে এই মই এনেদৰে থৈ দিছিলোঁ খাবলৈ বহুতো ভাল লাগে অলপ মই নিমখ সানি লৈছিলোঁ এই দেখিছেনে মই চাহৰ চাকনি এটা কিনি আনিছিলোঁ চাকনিটোতে মই দি বনাইছোঁ একদম তৎক্ষণাতে হৈ যায় বেছি টাইম নালাগে মোৰ 5 মিনিটতে হৈ গৈছে জানেনে এনে ধৰণৰ চাকনি আপোনালোকৰ এটা আনি ল'ব আনি পেলাই এনে ধৰণৰ ঘৰতে বনাই খাবচোন বহুত ধুনিয়া হয় এই মাজে মাজে মই গুড় অলপো দি দিছোঁ এই মুখলৈ দি অলপ অলপ হেঁচা মাৰি দিছোঁ দেখিছেনে কুকাৰত দি লৈছোঁ কুকাৰৰ হুইচেলটো মই খুলি দিছিলোঁ এই কুকাৰত দি দিছোঁ একে টাইম নালাগে বেছি টাইম নলয়ে এয়া দেখিছেনে হৈ গৈছে কেনেকুৱা হৈছে বাৰু জনাবচোন দেই এয়া গৰম গৰম দেখিছেনে ইমানেই গৰম যে মোৰ হাতখনে পুৰি গৈছে দেখিছে কেনেকুৱা হৈছে বাৰু লাইক কমেণ্ট কৰিব দেই